নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ পাঠ 17 এই দেউলৰ আজি ছেকেণ্ড পাৰ্টখিনি আলোচনা কৰিম। আৰু যিসকলে ফাৰ্ষ্ট পাৰ্ট ভিডিঅ'খিনি চোৱা নাই লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ এতিয়া আপোনালোকে চাওক। আৰু আজি এইটো ভিডিঅ' আলোচনা কৰিম ছেকেণ্ড পাৰ্টখিনি, মানে তাৰ পিছৰখিনি। চ' পাৰ্ট 1ৰ ভিডিঅ'টো দিয়া আছে 1ৰ পৰা 3 লৈকে। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আমি 4ৰ পৰা এই চমু টকা লিখা ইয়াৰ পৰা আজি আমি আলোচনা কৰিম। প্ৰথম ক নম্বৰত দিছে চমু টকাৰ ক নম্বৰটো কলীয়া গোসাঁই, তাৰপিছত খ নম্বৰটো দিছে কীৰ্তন ঘোষা, তাৰপিছত গ নম্বৰটো হৈছে বৰগীত। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম, চমু টকাটো ক নম্বৰটো কলীয়া গোসাঁইটো এনেকৈ লিখিম। আমি প্ৰথম কলীয়া গোসাঁইটো এনেকৈ লিখিম সজাই, কলীয়া গোসাঁই দেউলৰ মহাপ্ৰভু আছিল, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো আছিলে আমাৰ কীৰ্তন ঘোষা। কীৰ্তন ঘোষাটো আমি এনেকৈ সজাই লিখিম, কীৰ্তন ঘোষা মহাপুৰুষ শংকৰদেৱৰ ৰচনা, তেখেতৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ এই কীৰ্তন ঘোষা। এই গ্ৰন্থখন ভকতসকলৰ নাম প্ৰসংগ সুবিধাৰ কাৰণে গুৰুজনাই ৰচনা কৰিছিল। তাৰপিছত গ নম্বৰটো আছিলে আমাৰ বৰগীত। এইটো বৰগীতটো সজাই লিখিম আমি চমু টকা, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ দুজনাৰ দ্বাৰা ৰচিত গীতসমূহক বৰগীত বোলে। এই গীতসমূহ ৰাগ তালযুক্ত। তেওঁলোকৰ এই গীতসমূহ ঈশ্বৰৰ মাহাত্ম্যক প্ৰকাশ পাইছে। এই গীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ইয়াৰ পিছৰখিনি কৈছে আমাৰ 5 নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ শংখ ঘণ্টা দবা বৰকাশ কেইবিধমান বাদ্যযন্ত্ৰৰ নাম তুমি জনা আৰু কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম 5 নম্বৰৰ উত্তৰটো লিখিম যে আমি খোল তাল মৃদংগৰ বাহিৰে আন কেইবিধমান বাদ্যযন্ত্ৰ হ'ল দতা, একতাৰা, নাগাৰা, ডবা, বাঁহী, তবলা, সুতুলি, টকা, গগনা, হাৰমনিয়াম ইত্যাদি। উক্ত বাদ্যযন্ত্ৰ কেইবিধৰ ভিতৰত খোল ভাল লাগে আটাইতকৈ বাঁহী সাধাৰণতে বাঁহ গছৰ পৰা তৈয়াৰ কৰা হয়। বাঁহৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত বিজুলী বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহীয়েই বেছি পোৱা যায়। এই বাঁহীত 4টাৰ পৰা 6টা লৈকে ফুটা থাকে। এফালে মূৰত মুখেৰে ফুৰোৱাত আঙুলি বুলাই সুৰৰ মূৰ্ছনা তোলা হয়। অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা বাঁহী আছে। তাৰপিছত প্ৰত্যেকৰে সুকীয়া নামো আছে। উদাহৰণস্বৰূপে এইখিনিতে বড়োসকলৰ চিফুং বাঁহীৰ কথা উল্লেখ কৰিব পাৰি। তাৰপিছত এইখিনি লিখিলে হৈ যাব। তাৰপিছত ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো আছিলে আমাৰ 6 নম্বৰ প্ৰশ্নটো কৈছে আমাৰ বৰপেটাৰ কীৰ্তন ঘৰৰ দৰে অসমত থকা আন কেইবিধমান ডাঙৰ সত্ৰৰ নামঘৰৰ নাম লিখা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম, ইয়াৰ উত্তৰটো লিখিম যে বৰপেটাৰ কীৰ্তন ঘৰৰ দৰে অসমত থকা আন কেইবিধমান সত্ৰৰ নাম হ'ল নগাঁৱৰ বৰদোৱা সত্ৰ, যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰ, মাজুলীৰ কমলাবাৰী সত্ৰ, আউনী আটী সত্ৰ, গড়মূৰ সত্ৰ, বৰপেটাৰ পাটবাউসী সত্ৰ, তাৰপিছত বকৰ চমৰীয়া সত্ৰ, মৰিগাঁও জিলাৰ চৰাইবাহী সত্ৰ। এইকেইটা সত্ৰৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে আমাৰ 7 নম্বৰত কৈছে যে কাক বোলে লিখা, মানে কাক কি বোলে লিখিব দিছে। ক নম্বৰটো দিয়া আছে আমাৰ বাটচৰা, তাৰপিছত খ নম্বৰটো দিছে চৰাখৰ, তাৰপিছত গ নম্বৰটো নঙলা, তাৰপিছত খ নম্বৰটো দিছে পানীপতা, তাৰপিছত ঙ নম্বৰটো দিছে জেওৰা, তাৰপিছত প্ৰথম 6 নম্বৰটো দিছে পচলা। ইয়াৰ উত্তৰকেইটা আমি এনেকৈ লিখিম। ক নম্বৰৰ বাটচৰাটো আমি এনেকৈ সজাই লিখিম, মানুহৰ ঘৰলৈ সোমোৱা বাটৰ সন্মুখ ভাগ তাক বাটচৰা বোলে, বা এনেকৈ লিখিলে হ'ল মানুহ ঘৰলৈ সোমোৱা বাটৰ সন্মুখ ভাগ, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো হৈছে চৰাখৰটো আমি এনেকৈ সজাই লিখিম, পদূলি মুখত সাজি থোৱা খৰ তাকে চৰাখৰ বোলে। তাৰপিছত গ নম্বৰটো নঙলাটো আমি এনেকৈ লিখিম, পদূলি মুখৰ পদূলি ভেটা আৰু আনহাতে যাওঁতে গোচাৰ আৰু লগাব পৰা বাঁহৰ দীঘল মাৰি। তাৰপিছত খ নম্বৰটো দিছে আমাৰ
পানী পতাটো আমি এনেকৈ লিখিম খেৰৰ বা টিনৰ ঘৰৰ ছালৰ তলৰ পানী পৰা ফাক তাকে পানী পতা বোলে তাৰপিছত নম্বৰটো আছিলে আমাৰ জেওৰাটো আমি এনেকৈ লিখিম বাৰীৰ বা পথাৰৰ শস্য আদি ৰক্ষা কৰিবলৈ দিয়া বাঁহৰ কামিৰ বেৰ তাকে জেওৰা কয় বা জেওৰা বোলে তাৰপিছত প্ৰথম 6 নম্বৰটো হৈছে আমাৰ আছিলে শেষৰটো পচলাটো আমি এনেকৈ লিখিম ৰান্ধনি খাবৰ কাৰণে উপযুক্ত কলপুলিৰ তলৰ কোমল অংশ তাকে পচলা বোলে তাৰপিছত ইয়াৰ পিছৰ 8 নম্বৰ প্ৰশ্নটো কৈছে আমাৰ 8 নম্বৰ প্ৰশ্নটো কৈছে যে উদাহৰণটো চাই বাকিকেইটা কৰা আমাক প্ৰথমতে এটা উদাহৰণ দি আছে তাৰপিছত এইটো চাই আমাক বাকিকেইটা কৰিব দিছে উদাহৰণ নম্বৰটো প্ৰথমটো দিছে মিলনটো আমাক দিছে মহামিলন তাৰপিছত ঔষধটো তাৰপিছত আনন্দ তাৰপিছত পুৰুষ তাৰপিছত জীৱন তাৰপিছত ঋষি আমি এইটো এনেকৈ সজাই লিখিম প্ৰথমটো আমাৰতো দিয়ে আছে মহামিলন তাৰপিছত ঔষধটো আমি লিখিম মৌষধ তাৰপিছত আনন্দটো লিখিম আমি মহানন্দ তাৰপিছত পুৰুষটো লিখিম আমি মহাপুৰুষ তাৰপিছত জীৱন এইটো লিখিম আমি মহাজীৱন তাৰপিছত ঋষি এইটো লিখিম আমি মহৰ্ষি এইটো লিখিম তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে আমাৰ 9 নম্বৰ প্ৰশ্নটো কৈছে যে তলৰ পৰ্বতবোৰ অসমৰ কোন ঠাইত পালন কৰা হয় শিক্ষকৰ পৰা জানি লোৱা আমাক এইটো শিক্ষকৰ পৰা জানি ল'ব দিছে ক নম্বৰটো দিছে বাৰে চহৰীয়া ভাওনা তাৰপিছত খ নম্বৰটো বোকা ভাওনা তাৰপিছত গ নম্বৰটো জোনবিল মেলা তাৰপিছত খ নম্বৰটো নঙলা ধোৱা উৎসৱ ইয়াৰ উত্তৰকেইটা আমি এনেকৈ লিখিম 9 নম্বৰৰ প্ৰথম ক নম্বৰত আছিল আমাৰ বাৰে চহৰীয়া ভাওনা এইটো আমি লিখিম এনেকৈ উত্তৰটো জামুগুৰি হাট ইয়াত লিখিম তেজপুৰ তাৰপিছত খ নম্বৰটো আছে বোকা ভাওনা এইটো লিখিম উজনি অসমত গ নম্বৰটো হৈছে জোনবিল মেলা এইটো লিখিম আমি মৰিগাঁও জিলা তাৰপিছত খ নম্বৰটো নাঙলা ধোৱা উৎসৱ এইটো লিখিম আমি উজনি অসম তাৰপিছত ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো কৈছে বাক্য ৰচনাখিনি ইয়াৰ পিছত বাক্য ৰচনা কৰিব দিছে আমাক ডোবা বৰকাশ তাৰপিছত উলহ মালহ ইজন সিজন ইকুৰা খাগৰি থুৱলি কুঁৱলি এইকেইটা আমি এনেকৈ বাক্য ৰচনা কৰিম যে প্ৰথমটো আছিলে আমাৰ ডোবা বৰকাশ এইটো আমি এনেকৈ লিখিম বাক্য ৰচনা সজাই লিখিলে হ'ব এইটো নামঘৰত প্ৰতিদিনে পুৱা গধূলি ভৰা বহাৰ বজোৱা হয় বা ডোবা বৰকাশ বজোৱা হয় এইটো ডোবা বৰকাশ হ'ব মোৰ লিখোতে ভুল হৈছে তাৰপিছত খ নম্বৰ প্ৰশ্নটো আছিলে উলহ মালহটো আমি এনেকৈ সজাই লিখিম বৰপেটা অঞ্চলৰ সকলো মানুহে দেউল উৎসৱটি উলহ মালহেৰে পালন কৰে তাৰপিছত গ নম্বৰটো হৈছে ইজন সিজনটো আমি এনেকৈ সজাই লিখিম ঈদ উদ-সত্তৰত ইজনে সিজনক আঁকোৱালি শুভেচ্ছা জনোৱা দৃশ্য বৰ মনোৰম তাৰপিছত ইকুৰা মাগৰি এইটো আমি এনেকৈ সজাই লিখিম বৰ্তমান সময়ত বংত ঠাইত ইকুৰা খাগৰিয়ে জুপৰি ঘৰ সজা দেখা যায় তাৰপিছত থুৱলি কুঁৱলিটো আমি এনেকৈ সজাই লিখিম ফাগুনৰ পছোৱাই গোটেইখন থুৱলি কুঁৱলি কৰি তোলে এক মনিবই নোৱাৰি এনেকৈ লিখিলে হৈ যাব তাৰপিছত 11 নম্বৰটো কৈছে আমাৰ 11 নম্বৰ প্ৰশ্নটো কৈছে যে শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ আদিৰ বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰা এইটো সকলোৱে নিজৰ শিক্ষকক এইটো সুধি উত্তৰকেইটা লিখি ল'বা আৰু জানি ল'বা আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ আজিলৈ এৰিছোঁ